हेलो दोस्तों আজি বনাম গজা আৰু গজা কেনেকৈ বনাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই চাওক প্ৰথমত মই লৈ লৈছোঁ 2 কেজি ময়দা আৰু 2 কেজি ময়দাত মই প্ৰথমত এড কৰিম কি বেকিং পাউডাৰ ঠিক আছে কাৰণ বেকিং পাউডাৰ দিলে কি হয় জানে গজাটো চাবলৈ সুন্দৰ হয় আৰু আপোনাৰ তেলত ফাটি যোৱা চান্সটো নাথাকে মানে প্ৰথম বেকিং পাউডাৰ মই এড কৰি দিলোঁ হিচাপত দিব অভাৰ নিদিব তাৰপিছত মই ইয়াত দিছোঁ খোৱা চ'ডা একদম কমকৈ খোৱা চ'ডা দিছোঁ বেছি নিদিব দেই খোৱা চ'ডাটো বেছি দিলে কি হয় গজাটো ফুলি পেলাই ফাটি যাব পাৰে সেই গতিকে মই কমাই দিছোঁ তাৰপিছত ইয়াত নাৰিকল পাউডাৰ দি দিছোঁ অলপ কাৰণ নাৰিকল পাউডাৰ দিলে কি হয় খাবলৈ টেষ্টি হয় সেই গতিকে এইকেইটা বস্তু মিলাই পেলাই বনাব আৰু মই 2 কেজি ময়দাত আপোনাৰ ধৰক আধা লিটাৰ ৰিফাইন অইল মই দিছোঁ আধা লিটাৰ ৰিফাইন অইল দিব লাগিব দেই 2 কেজি ময়দাত তাৰপিছত মই কুহুমীয়া গৰম পানী দি পেলাই ধুনীয়াকৈ ময়দাটো মাৰি ল'ম যেনেকৈ আটা মাৰে তেনেধৰণে মাৰি ল'ব লাগিব আৰু মাৰি মই ৰেডি কৰি ল'লোঁ মাৰাৰ পিছত 4 মিনিট 5 মিনিট সময় ৰাখি দিব কাৰণ লগতে কাটিলে বেকা টেৰা হ'ব গজাটো সেই গতিকে আপোনালোকে 4 মিনিট 5 মিনিট সময় ৰাখি দিব এনেকৈ বেলি পেলাই যিমানটো চাইজ লাগে সিমানটো চাইজ বেলি পেলাই ৰাখি দিব আৰু চাওক মোৰ সময় হৈ গৈছে এতিয়া মই কি কৰিম ইয়াক কাটি ল'ম কেনেকৈ কাটিম প্ৰথম লম্বাকৈ কাটি লৈছোঁ আৰু দোকানৰ চাইজ বনাইছোঁ 10 টকীয়া চাইজ যেতিয়া আপোনালোকে সৰু বনাব পাৰিব আৰু ডাঙৰ যেতি লাগে ডাঙৰো বনাব পাৰিব এক সাইডে মই কাটি ল'লোঁ এতিয়া কি কৰিব লাগিব এই সাইডে কাটিব লাগিব ঠিক আছে দুইটা সাইডে মই কাটি পেলাই ৰেডি কৰি ল'লোঁ আৰু চাওক পিচটো মই দেখাই দিছোঁ কাৰণ ডাঙৰ পিচ হয় 10 টকীয়া চাইজ হয় আৰু এতিয়া মই তেল বহাই দিছোঁ তেলটো কি হয় ন তেলটো ঠাণ্ডা তেল দিব লাগিব গৰম তেলত কেতিয়াও ফ্ৰাই নকৰিব ঠাণ্ডা তেলত এৰিব জুইটো একদম হালকা লগাই দিব যেতিয়া সি ওপৰলৈ অট'মেটিক উঠি আহিব তেতিয়া আপোনালোকে ষ্টিমটো বহাই দিব পাৰিব বা জুইটো বহাই দিব আৰু এতিয়া ওপৰলৈ উঠি আহি গ'ল এতিয়া মই কি কৰিম জুইটো বহাই দিম জুই মই লগাই দিছোঁ আৰু এতিয়া কি কৰিম মই এটা এটাকৈ ধুনীয়াকৈ পাল্টি কৰিম একদম আৰামত পাল্টি কৰিব বেছিকৈ হৰবৰাই পাল্টি কৰিলে কি হ'ব ভাগি যাব পাৰে তো সেই গতিকে আৰামত পাল্টি কৰিব আৰু বেকিং পাউডাৰ যে দিছোঁ সেইটো যেতিয়া লাল হৈ যাব তেতিয়াহে টাৰ্ণ হ'ব দেই প্ৰথমত নৰম হৈ থাকে সেইটো গতিকে পাল্টি কৰোঁতে একদম সাৱধানকৈ পাল্টি কৰিব আৰু এইফালে মই ৰস বহাই থৈছিলোঁ কাৰণ আগতে মিঠাই বনোৱাৰ ৰস থাকেই আমাৰ তো সেই গতিকে চেনি ৰসটো মই বহাই দিছোঁ যেতিয়া আপোনালোকে আগতীয়াকৈ চেনি ৰসটো বহাই ল'ব আৰু এইফালে মোৰ গজা ধুনীয়াকৈ কালাৰ হৈ গৈছে চাওক এতিয়া কি কৰিম ধুনীয়াকৈ মই ৰসত দি দিম দেখিছে আৰু ৰসত দিয়াৰ পিছত ধুনীয়াকৈ ইয়াক দবাই পেলাই অকণমান টাইম ৰাখি দিব লগতে সি ৰসটো ভিতৰলৈ নাযায় অকণমান টাইম ৰাখি দিব তাৰপিছত ৰসটো ভিতৰলৈ যোৱাৰ পিছত উলিয়াই দিব পাৰিব আৰু গজা ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব এনেকুৱা ৰেচিপি পাবলৈ হ'লে সপ্তাহত মই এটা ৰেচিপি ভিডিঅ' দিম দেওবাৰে 5:30 বজাত আৰু চাওক গজাটো হৈ গৈছে এতিয়া মই কি কৰিম বাহিৰলৈ উলিয়াই দিম কাৰণ মই ৰেগুলাৰ বনাবলৈ প্ৰব্লেম হৈ যায় সেই গতিকে মই সপ্তাহত এটা ভিডিঅ'হে আপোনালোকৰ মাজলৈ দিম আৰু চাওক গজাটো